हेलो एवरीवन वैनता मुनि ब्लगले आपलोक स्वागतम देखिसे प्रथमबार বাবে আজি চেন্নাই হাঁহ খাব পাইছো কেনেকা সৌভাগ্য কথা মই আজি বহুত কষ্ট কৰি মানুহজনে হাঁহ মাংস লাইছে দেই চাকচোন গাইস লাইছে অলৰেডি কুমুৰা ফ্ৰাই কৰা হৈ গৈছে হি আলু ফ্ৰাই কৰা হৈ গল এইখিনি বাস ফ্ৰাই কৰি ললে হৈ যাব মছলা খিনি মানে ইয়াত আছে শুকান জলকীয়া মই অলপ বইল কৰি লৈছিলো তাতে গোটা জিৰা আদা নহৰু পেষ্ট খিনি মই ধুনীয়াকৈ প্ৰেছ কৰি লম তাৰ পিছত আজি বনাম হাঁহৰ মাংস হাই কৈ দিয়া হাই বাই গাইস দেখিছেনে আজিকালি পনিৰ বহুত ডাঙৰ হৈছে বহুত কথা জানা আছে বহুত কথা জানে সি এদিন তাৰো এটা ব্লগ বনাই পেলাই আপোনালোকক মই দিম মাংসখিনি ফ্ৰাই হৈছে অলৰেডি গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকক একদম আপোনালোকে মিছ নকৰিব প্ৰথমে পিঁয়াজ তাৰপিছত মছলা তাৰপিছত কোমোৰা আলু চব একেলগে মিক্স কৰি দিম গতিকে এইখিনি অলপ ইয়াতে মই মছলাখিনিতে সববোৰ এড কৰিছোঁ আৰু ইয়াতে হিচাপে কোমোৰা আলু চব আছে গতিকে চাইজৰ ভিডিঅ'টো শেষলৈকে ইয়াতে মই পিঁয়াজখিনি দি দিলোঁ তাৰপিছত ইমান ধুনীয়া এটা কালাৰ হৈছে মই যি মাংসই নাখাওঁ কিয় লোকেল হওক ব্ৰইলাৰ হওক হাঁহ হওক মই প্ৰথমে মাংসখিনি এক্সট্ৰাকৈ ফ্ৰাই কৰি লওঁ তাৰপিছতহে মই চববোৰ বস্তু দি দিওঁ নহ'লে মোৰ যেন কিবা ভাল নালাগে চবৰে একচুৱেলি চবৰে এটা এটা মানে নিজৰ পচন্দৰ কথা থাকে ন মই ইয়াতে মিক্সাৰ খোৱা মছলাখিনি দি দিলোঁ ইয়াতে মই এড কৰিম চিলি পাউডাৰ অকণমান গোটা জিৰা দিম অলপ গৰম মছলা গাইস ইয়াত মই চববোৰ দি দিলোঁ আলু দি দিলোঁ কালাৰটো ইমান ভাল লাগিছে দেখিবলৈ আপোনালোকৰ নিচিনা বনোৱা আছে নাই মোক কমেণ্ট কৰিব ইয়াতে কোমোৰাখিনি মই এতিয়া এড কৰি দিলোঁ পানী দিম বাৰু অলপ ভালকৈ ফ্ৰাই হৈ লওঁ তাৰপিছত পানী দিম গাইছ অৱশেষত ধুনীয়াকৈ পূৰা হাঁহৰ মাংস ৰেডি হৈ গ'ল আৰু খাবলৈ ভাত বাঢ়ি লৈছোঁ দেখিছেনে গতিকে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই